খবৰ আজি মই বিশেষ একো ভিডিঅ' বনোৱা নাই আমাৰ যেতিয়া মানে মাৰ্চৰ 8 তাৰিখে এনিভাৰ্চাৰী হৈ গৈছিলে আৰু সেই এনিভাৰ্চাৰী ক্লিপ কেইটামান মানে মোবাইলতে ৰাখিছিলোঁ আৰু তেতিয়া দিব পৰা নাছিলোঁ আৰু সেইকেইটা এতিয়া আপোনালোকক দেখাম বুলি ভাবিছোঁ মানে সেই দিনটো মানে আমি কেনেদৰে এনজয় কৰিলোঁ কেনেদৰে কি কৰিছিলোঁ আপোনালোকক দেখাব বিচাৰিছোঁ এবাৰ যদি ভাল লাগে কমেণ্ট কৰি জনাব আৰু এতিয়া যিহেতু বহাগৰ আজি প্ৰায় কেইদিনমান গ'লেই বাৰু বহাগৰ প্ৰথম দিনকেইটাত কণমানি কেইটামানে কেনেকৈ আমাৰ ঘৰত মানে বিহু নাচিবলৈ আহিছিলে সেই তাইও মানে কেইটামান আমি মানে ভিডিঅ' বনাই ক্লিপ কৰি থৈছিলোঁ আৰু তেতিয়া দিবলৈ পোৱা নাছিলোঁ আৰু তাই ক্লিপ দুটামান আছিলে বিহু মৰা কণমানিকেইটাকো আপোনালোকক দেখাব বিচাৰিছোঁ চাই জনাব কেনেকুৱা লাগিছে আৰু সৰু ল'ৰা ছোৱালীবোৰক চালেতো এনেও ভাল লাগে সৰু ল'ৰা ছোৱালীবোৰে নচা দেখিলে হওক বা গোৱা দেখিলে কাৰণ আমিও যেতিয়া সৰু আছিলোঁ তেতিয়াও আমি তেনেকৈ বিহু মাৰিয়ে আমি যেতিয়া ডাঙৰ হৈছোঁ আমিতো মানে গাঁৱত মানে ঘৰে ঘৰে গৈ পিনি আমি মানে সৰুতে বিহু নচাটোৱে মানে এটা চখ আছিলে আমাৰ আৰু এতিয়া সেই কণমানিকেইটাই কিমান ধুনীয়াকৈ মানে গাইছিলে নাচিছিলে তাই মই দুটামান ক্লিপ মানে মোবাইলতে ৰাখি থোৱা আছিলে আৰু সেয়া তাকে দিব বিচাৰিছোঁ
বুঢ়া খবৰ চলে জীয়াই থাকো হয় নাই